শ্ৰী ইছমাইল হাছান কুকুৰমাৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত প্ৰিন্সিপাল হিচাপে ফাউণ্ডাৰ প্ৰিন্সিপাল হিচাপে কাম কৰিছোঁ আৰু 1984 স্কুলটো প্ৰভিঞ্চিয়েল হয় আৰু 85ত হায়াৰ ছেকেণ্ডেৰী হিচাপে উন্নীত হয়। তেতিয়াৰ পৰা মই প্ৰিন্সিপাল আছিলোঁ আৰু 98 ফেব্ৰুৱাৰী মাহত মই ৰিটায়াৰ কৰোঁ। এই হোমেৰ ভিতৰতে মানে মই আউৱেল হোসেন নেৱাজদানি son of নেৱাজদানি আউৱেল হোসেনক গ্ৰেড 4 হিচাপে চাকৰিত সোমাই দিওঁ। 86ৰ পৰা তেওঁ গ্ৰেড 4 হিচাপে চাকৰি আছে। এতিয়া ৰিকুৱাৰমেণ্ট আছিল, কোৱালিফিকেশ্যন আছিল গ্ৰেড 6+। এনেকুৱা অৱস্থাত চাকৰি দিছোঁ। কিন্তু এতিয়া দেখা যায় মই এই যোৱাবাৰ পালোঁ যে তাৰ ৰেকৰ্ড পাতি দেখা যায় তাৰ চাৰ্ভিচবোৰ ভেৰিফাই কৰাৰ সময়ত দেখিলোঁ নতুন প্ৰিন্সিপাল কৰিছে। তেতিয়া দেখিলোঁ যে তাৰ 2004 নামাৰগাঁও হাইস্কুলত নিয়মিত ছাত্ৰ হিচাপে নামভৰ্তি কৰি সেৱাৰণ্ডত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লৈছে, নাম্বাৰ কালেকশ্যন কৰিছে। সেই চাৰ্টিফিকেট লৈ 2005 তাৰ পৰীক্ষা দিও হয়, কিন্তু পৰীক্ষা নিদি 2010 প্ৰাইভেট কেণ্ডিডেট হিচাপে কুকুৰমাৰা হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰত পৰীক্ষা দি মেট্ৰিক পাছ কৰা দেখায়, পাছ কৰা চাৰ্টিফিকেট পায়। আৰু সেই মৰ্মে সেই 2010 পৰা মেট্ৰিক স্কেল ড্ৰ কৰি আছে। এতিয়া আৰু দেখা যায় যে এই নামাৰগাঁও হাইস্কুলত ছেম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত একেই নাম্বাৰত বেলেগ এটা ৰুকুন মিয়া son of বংক চৰকাৰ একেই নাম্বাৰত আছে। এতিয়া প্ৰশ্ন হৈছে এটা নাম্বাৰত এই নাম্বাৰত কেনেকৈ চাৰ্টিফিকেট পালে? কিন্তু দুজনের নাম হ'ল ৰুকুন মিয়া। এইটো তাৰ যে ৰেজিষ্ট্ৰেশ্যন ষ্টেটমেণ্ট যিটো আছে বোৰ্ডৰ পৰা যি ষ্টেটমেণ্ট আহিছে নামাৰগাঁৱৰ, এই ষ্টেটমেণ্টত যায় ৰুকুন মিয়া বংক চৰকাৰ। আৰু এই চাৰ্টিফিকেট যিটো পালে, এই চাৰ্টিফিকেট দেখুৱালে যে আউৱেল হোসেন son of নেৱাজদানি। ছেম নাম্বাৰত তেওঁ কেনেকৈ 2010 পৰীক্ষা দিলে? গতিকে এইটো মানে কৰিব লাগে উদ্ঘাটন। আনফেয়াৰ মিনছ কেন হ'ব, কিয় আনফেয়াৰ মিনছটো হ'ব? সেইকাৰণে মই নিবেদন কৰিছোঁ যে এইটো উদ্ঘাটন কৰিব লাগে চৰকাৰ। ইতিমধ্যে এই বিষয়ে মই ইনস্পেক্টৰত লিখিছিলোঁ। তেতিয়া আমাৰ এছিষ্টেণ্ট ইনচাৰ্জ ইনস্পেক্টৰ আছিল হিতেশ মজুমদাৰ, তেওঁ কোনো ৰেছপন্সে দিয়া নাই। তেওঁ জালিয়াতি কৰিছে, মেট্ৰিক পাছ কৰা নাই। তেওঁ মেট্ৰিক পৰীক্ষা তেওঁ আছামিজ লিখিব জানে নাই, মই জানোতে আজিও তেওঁক মই ইংৰাজী দি এটা দৰখাস্ত দি আছে পে নেওয়াৰ কাৰণে, সেইটোৱে দৰখাস্ত জানে, তাৰ বাকী একো নাজানে। কেনেকৈ পাছ কৰিছে? পাছেই কৰা নাই। কেনেকৈ সেইটো মই সন্দেহ যে মই তাত এতিয়া নাই না। আৰু সেইবাৰ মই চিন্স দ্য চেংচন অফ দ্য চেণ্টাৰ মই প্ৰেচিডেণ্ট আছিলোঁ। সেইবাৰ মই প্ৰেচিডেণ্ট নাছিলোঁ, এই বেলেগ এজন টিচাৰ প্ৰেচিডেণ্ট আছিল আৰু প্ৰিন্সিপাল হৈছে 2010। চৌধুৰী আমিন মোল্লা আৰু চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট আছিল ফখৰুদ্দিন শ্বেখ, সিও ঢুকাল। এইটো মোৰ প্ৰিন্সিপালৰ সৈতে জানে নে নাই, কিন্তু প্ৰিন্সিপাল ডেফিনেটলি থাকিব প্ৰিন্সিপাল। আৰু এই কেৰাণী আব্দুল চবুৰ কেৰাণী ইউজ দ্য ক্লাৰ্ক, তাৰ লগত মানে মোৰ দৰখাস্ত লিখি আছে। মানে সিহঁতে এই যে মই লিখি দিছোঁ ইয়াতে যে all these are done with the illegal support of the officials of কুকুৰমাৰা হায়াৰ ছেকেণ্ডেৰী স্কুল এণ্ড নামাৰগাঁও হাই স্কুল। দুই স্কুলৰ দায়ী হ'ব। এতিয়া মই বিচাৰোঁ যে সত্যটা উদ্ঘাটন কৰিব। যদি এইটো তাৰ এনেকুৱা ফল কেনেকুৱাকৈ হ'ব? এই মিথ্যা পৰীক্ষা দিয়ে মিথ্যা ৰেজিষ্ট্ৰেশ্যন দিয়ে, কেনেকৈ পৰীক্ষা দিয়ে? এনেকুৱা অন্যায় কিয়? এই অন্যায়ৰ বিচাৰটো মোৰ লাগে।